আজি দুপৰীয়া ভাত ৰান্ধোতে অলপ সময় লাগিল। দুবিধ ফ্ৰাই বনালোঁ। ভাত দাইল ভাজি আগতেই ৰান্ধি ল'লোঁ। ফ্ৰাইকেইটা একেবাৰে শেষত বনাই লৈ ভাত বাঢ়িছোঁ। এয়া বনালোঁ মিঠামৰা পাতৰ বৰা মচমচীয়াকৈ, একদম গৰম গৰম হৈ আছে। আৰু এয়া হৈছে ৰঙালাও ফ্ৰাই, ল'ৰা ছোৱালী দুটাই খাই খুব ভাল পায়। আৰু এয়া ৰান্ধিলোঁ চয়াবিন মছলা দি সোৱাদ লগাকৈ, শুকানকৈ। আৰু মিঠামৰা পাত গাঁঠি দি মচুৰ দাইল ৰান্ধিলোঁ। এই দালিখন মোৰ খুবেই প্ৰিয়। আপোনালোকে খায়নে মিঠামৰা পাত গাঁঠি মাৰি দাইলত দি? আৰু পটাত পিচি অকণমান বাদাম চাটনিও বনালোঁ, তাৰো অকণমান দিছোঁ। পটাত পিচা চাটনিখনৰ সোৱাদেই বেলেগ। ভাত বঢ়া মোৰ হৈয়ে গ'ল। এতিয়া কাঁহীত এডোখৰ নেমু লৈছোঁ। এয়াই আজি মোৰ দুপৰীয়াৰ সোৱাদ ভৰা ভাতৰ থালিখন।